টেনচন ল'ব দৰকাৰ তাৰ ভাতকেইটা নাখালি যে তোমাৰ গৰমৰ বোৱাৰীকে খুৱাই দিয়া জীয়াকে সুধা লগা থাকিলে একো নহয় শুনিলা তাইৰ কথা এই কিন্তু দিনক দিনে বৰ বেছি আকৰি হৈ গৈছে ডাঙৰ মইনা তইয়োতো তাইক বুজাব পাৰ মই বহুত বাৰ বুজাইছো মা নুবুজিলে কি কৰিম কোৱাচোন হ'ব দিয়া কাইলৈ বনা ভাতকেইটা ময়ে থাকে যোৱা বোৱাৰীয়ে তোৰ কাৰণে মাছ কেইটামান ভাবি থৈছে মই গৰম কৰি দিম যাওঁ তুমি এইবোৰ পাকঘৰ কামত ল'বলৈ কেনেকৈ সময় পোৱা মই নেপাওঁ আপুনি চেষ্টা কৰোঁ নিজৰ মনৰ মানে ঘৰত গোটেইবোৰ বস্তু বনাই খুৱাব অৱশ্যে মাৰ নিচিনা নহয় আপুনি চেষ্টা কৰি আছে আৰু তাকে মই মনে মনে ভাবোঁ তুমি যদি এইবোৰ চাকৰি বাকৰি নকৰি কেৱল ৰন্ধা বঢ়াই কৰিলেহেঁতেন মই চাগে ইমান ভয় খাই মৰিব নালাগিলেহেঁতেন তুমি কিন্তু ভয় খাব লাগে নহয় মানে পুলিচৰ চাকৰিটো অলপ তেনেকুৱাতো প্ৰতিটো খোজতে ৰিক্স থাকে হ'লেও তুমি অনবৰতে গুণ্ডা বদমাছ এইবোৰৰ লগত বেপাৰী পাতি থাকিব লাগে সিহঁতক বেপাৰী পাতি সিহঁতক এখিকণি দিয়াৰ মজাই বেলেগ সেইবোৰ নকৰাকৈ চাকৰি কৰিব পাৰি ন হাত ভৰি চলি থকালৈকে এটা পংগু জীৱন যাপন কৰিবলৈ ইচ্ছা নাই মোৰ মুখেৰে ডাঙৰ ডাঙৰ ডাইলগ মাতিবলৈ ভাল কিন্তু সঁচাকৈ যদি তোমাৰ কিবা এটা হৈ যায় তেতিয়া তুমি লগে লগে বেলেগ এজনী গোটাই ল'বা এই দেখোন তোমাৰ ঘৰৰ মানুহখিনি মোক ভালেই নাপায় মইতো ভাল পাওঁ ন তোমাক